হেল্ল' গাইজ, কি খবৰ সকলোৰে? সকলো ভালে আছে চাগে। আজি মই বহুত দিনৰ পাছত আকৌ ভিডিঅ' বনাইছোঁ। কামতো কিছুমানে মেছেজ কৰি সোধে যে ইমান দেৰিকৈ মই কিয় ভিডিঅ' কৰোঁ। একচুৱেলি অনলি ইউটিউবত বুলিয়ে নহয়, মই ইনষ্টাগ্ৰামতো বহুত দিন ভালকৈ এক্টিভ নাছিলোঁ। এতিয়াও নাই ভালকৈ, কিন্তু এতিয়াৰ পৰা থাকিম আৰু মানে ইনষ্টাগ্ৰাম ইউটিউব দুইটাতে এক্টিভ থাকিম সমানে। কথা ক'ব গ'লে মোৰ ঘৰত থাকিলে খুব এলাহ লাগে, কিন্তু এতিয়া কণ্টিনিউ কৰিবলৈ ট্ৰাই কৰিম। আৰু মই একচুৱেলি কেইদিনমান আছে আৰু এইকেইদিনতে মই ঘৰৰ পৰা যামগৈ, হোষ্টেল শ্বিফ্ট হ'ব লাগিব। চ' মই যিহেতু যামগৈ ঘৰৰ পৰা বুলি নহয়, মই 1 বছৰৰ কাৰণে অসমৰ পৰাই যামগৈ। চ' যোৱাৰ আগতে ভাবিছোঁ এবাৰ মামা ঘৰৰ পৰা আহোঁ। চ' আজি যাওঁ সিহঁতৰ ঘৰলৈ, ওলাওঁগৈ মই এতিয়া, আৰু আপোনালোককো দেখাই থাকিম। এতিয়া আমি ওলাই আহিছোঁ আৰু ঘৰৰ পৰা, এয়া মুনু এইফালে চাইডে। আমাৰ ঘৰৰ পৰা মামাৰ ঘৰলৈ বেছি দূৰ নহয় আৰু 7-8 কিলোমিটাৰমান হ'ব প্ৰায়। মই আপোনালোকক ৰাস্তাটো দেখাই দিছোঁ। এইটো একচুৱেলি মামা ঘৰ যোৱা ৰাস্তা বুলি নহয় আৰু দেই, এইটো মানে আপুনি গোলাঘাটৰ পৰা সোমাই আহি যদি মোৰ ঘৰলৈও যায় মানে এইটো ৰাস্তা পাব। আৰু এনেকৈ বাগান আছে চাৰিওফালে এনেকৈ মাজে মাজে। আৰু সঁচা কথা ক'ব গ'লে মোৰ মানে গোলাঘাটৰ পৰা সোমাই আহি এডোখৰ ভাল লগা জেগা হৈছে এইডোখৰ, আৰু এডোখৰ আছে কেতিয়াবা দেখাম। গাইজ, মই আহি পালোহি, এতিয়া দেখাম কোন কেনেকৈ আছে। ফাৰ্ষ্ট চাওক এইজনীক, টুকুমণি, ঘৰৰ চবতকৈ সৰু, কেনেকৈ বন্দী কৰি ৰাখিছে। ওলাই যাব বুলি চাগে মাকে এনেকৈ বন্দী কৰি থৈছে। কি কৰিছা? লুকাই আছা? কি কৰিছিলা? পঢ়ি আছিলোঁ। ফ্ৰকটো ইমান পচন্দ হৈছে। কেনেকুৱা লাগিছে? মোৰ চোলাটোহে ভাল দেখিছে, দেখিছে? এইটো মোৰ চোলা। এইজনীক চাওক কি কৰিছে, এজনী চকীত উঠি কি কৰি থাকে এজনী মানুহ। আমি ইয়াত আহি পালোহি আৰু অলপ টাইম হৈছে। এতিয়া আমি মুনু, মই আৰু মামী আমি ওলাই যাওঁ মানে তিনিজনী। মামীয়ে বোলে এইবোৰ টাবত ফুল লগাইছে, এইবিলাক ভালকৈ দেখা নাই। আজি বৰ্ষা ভাগৰ ক্লাছ আছে নে বাৰু? মুনু টোপনিয়াই আছে। আমি গাড়ীত উঠি এনেকৈ গৈ আছোঁ। বিশাল মাৰ্কেট আহিছোঁ, এতিয়া কিবা কিবি কিনিব লগা আছে। বেটাৰী তাকেতো কেনেকৈ নিওঁ জানো। সেইটো লগত আৰু পায় নেকি? আমি এতিয়া আহিছোঁ কিবা এটা খাই যাওঁ বোলো। ৰাখী বন্ধনৰ কাৰণে গোটেই ৰাখী ওলাইছে মানে। মোৰ কোনো ভাই নাই, নহ'লে ময়ো এডাল ৰাখী কিনি ল'লোঁ। মোৰো নাই, পাতি লোৱাও নাই। কি কৰিলোঁ মই ঘৰত গৈ দেখাম বাৰু আপোনালোকক। গুড মৰ্ণিং গাইজ। এতিয়া শুই উঠিছোঁ আৰু আজি ইয়াতে থাকিলোঁ ৰাতি মামাৰ ঘৰতে। কালি আপোনালোকক দেখাইছিলোঁ মই মামীৰ লগত এফালে ওলাই গৈছোঁ বুলি। তাৰপিছত আহি পেলাই মই তাৰ পৰা ঘূৰি আহিলোঁ। আহি মই একো ভিডিঅ' কৰিবলৈ নহ'ল। মামাহঁত মানে ইয়াত নাথাকে আৰু বেলেগত থাকে। তাৰপিছত ইয়াত মানে অকল মামীহঁতহে থাকে, মানে 3জনী মামী থাকে ইয়াত। মানে গোটেইবোৰ মামীহঁত লগ হৈ আৰু মামীহঁতৰ ছোৱালীকেইজনী লগ হৈ চব লগ হৈ ইমান কথা পাতিলোঁ, মানে চব পাহৰি থাকিলোঁ। তাৰপিছত আজি দেখুৱাম আৰু আপোনালোকক। মোক চাওক, মই মেক্সি পিন্ধি আছোঁ মামী। ৰাতিপুৱা শুই উঠাৰ পাছত ৰূপকেইটা দেখাই দিছোঁ। চাওক দেই, তাই শুই উঠিলে কিন্তু টোপনিয়াই এতিয়াও বহি আছে। কালি যে মই ওলাই গৈছিলোঁ তাৰ পৰা কি আনিলোঁ আপোনালোককতো দেখুৱাবলৈ পাহৰি আছোঁ। দেখাইছোঁ ৰ'ব। সৰু সুৰা কিবা কিবি কিনিছোঁ, মই সেইবিলাক নেদেখাওঁ, বাট এটা ইম্পৰ্টেণ্ট বস্তু মোৰ কাৰণে, সেইটো দেখাই আছোঁ ৰ'ব। কি কৰি আছোঁ মই এটা ফোন কিনিলোঁ। এটা হৈছে এডাপ্টাৰ চাৰ্জ দিবৰ কাৰণে। মই iPhone 12 মিনিটো অৰ্ডাৰ কৰি আনিছিলোঁ, বাট সেইটো কিবা এটা মানে প্ৰব্লেম হোৱা নিচিনা পালোঁ, চ' ৰিটাৰ্ণ কৰি দিলোঁ। আৰু এতিয়া দোকানৰ পৰা গৈ মানে iPhone SE-টো আনিছোঁ, আৰু এইডাল এডাপ্টাৰটো এক্সট্ৰা হয় দেই। এইডাল হৈছে এডাপ্টাৰ, আৰু এইডাল হৈছে USB কেবল। আৰু এইটো হৈছে মোৰ মৰমৰ ফোনটো ৰেড। কেনেকুৱা লাগে চলাই নাজানো, এনেই ভালেই লাগিছে দেখি, বাট অলপ সৰু লাগিছে বেছি। মই এইটো ভিডিঅ' বনাওঁতে নতুন ফোনটো ইউজ নকৰোঁ, আৰু নেক্সট ভিডিঅ'ৰ পৰাহে নতুন ফোনটো ইউজ কৰিম।
আমি এতিয়া ডাঙৰ মামীহঁতৰ ঘৰলৈ যাওঁ, মানে ডাঙৰ মামীয়ে ভাত খাবলৈ বাধ্য গৈছে ৰাতিপুৱা। এতিয়া ডাঙৰ মামীহঁতৰ ঘৰত যাওঁ, বাট গ্ৰিল বন্ধ। হাই বৰষা, এজনী আমাৰ বৰষা দেই, ডাঙৰ মামাৰ সৰু ছোৱালী। লাজ কৰিছে, বেয়া হৈ আছে বোলে তাই, পিছত ধুনীয়াকৈ ওলাই দিব অকণমান। এয়া আমাৰ ডাঙৰ মামী দেই, বাচন ধুই আছে, লেতেৰা হৈ আছে বোলে, মামী ভালকৈ ওলাই দিয়ক অকণমান চেহেৰাটো। একো নাই, পাছত ভালকৈ উলিয়াই দিম আৰু। ভাত খাবলৈ আহি বহি আছোঁ, ভাত খাবলৈ বহিছোঁ আৰু দেই। তেতিয়া অলপ ফটো চটো মাৰোঁ বুলি ভাবিছোঁ, চবে ওলাই আছে আৰু ময়ো ওলাই আছোঁ। আমি ফটো মাৰি আহিলোঁ, ফটো আমি তেনেকৈ ইমান ভালকৈ মৰা নাই আৰু জাষ্ট মাৰিছোঁ এনেই ঘৰতে। তথাপি সিহঁতৰ ফটোবিলাক ভালে দেখিছোঁ বাৰু, কিন্তু মোৰ ইমান ভাল দেখা নাই, চ' মই ভালকৈ মানে তেনেকৈ এনেই দুখনমান জাষ্ট মাৰি থৈছোঁ আৰু। তাৰ ভিতৰতে ঘৰত গৈ চাবগৈ লাগিব, যদি তাৰ ভিতৰতে ভাল দেখোঁ মানে দিম আৰু ইনষ্টাগ্ৰামত আপলোড। আৰু বাকী আমাৰ পাপা আহিব এতিয়া অলপ পাছত নিবলৈ, চ' পাপাৰ অহাৰ আগতে মানে ভাবিছোঁ যোৱাৰ আগতে ঘৰৰ সকলোকে দেখাই যাওঁ। অৱশ্যে সকলো নাথাকে ঘৰত, মই অথনি কৈছোঁ মানে যোন যোন ঘৰত থাকে তেওঁলোককে দেখাই যাওঁ। কালি কাৰোবাক দেখাইছিলোঁ আৰু আজি মৰ্ণিঙতো দেখাইছিলোঁ, তথাপিও বাকী থাকি গ'ল দেখাবলৈ, চ' আকৌ এবাৰ দেখাই দিওঁ আৰু। কে ড্ৰামাৰ ফেন হয় এইফালে, এইবোৰ চব ইয়াত যিমান আছে চব কে ড্ৰামা ফেন। তয়ো কম নহয়, তুমি নহয় কি ফেন হয় তুমি? অকল পঢ়ি থাকে তাই, বহুত ভাল ছোৱালী হয়। ভালা ভলা ছোৱালী ন আমাৰ। ফটোশ্বুট নকৰা? মই অথনি ইমান লগ ধৰিলোঁ বোলো ফটো মাৰোঁগৈ ব'লা। মোকো গালিহে দিয়ে, কেলৈ বোলে ইমানকৈ ফটো মাৰি থাকা, হয়নে? কি কৰিছিলা তুমি? আকৌ কৈ দিয়ে। আমাৰ আইতা বোলে বেয়া হৈ আছে দেখিবলৈ, ষ্টাইল কৰিহে ওলাব বোলে। আইতা আইতা ধুনীয়া লাগিছে বাৰু দে, পাউডাৰ অকণমান লগাই লওঁ। লগাই লওক পাউডাৰ অকণমান। ধুনীয়া লাগিছে মুকুতামণিডাল, মুকুতামণি হয়নে? এডাল মুকুতামণি পিন্ধি আছে, কিমান ধুনীয়া লাগিছে। এতিয়া ভাল লাগিছে নে? এইখন মোক কেনেকুৱা, সেইখন মোক কেনেকুৱা, একে ন, ময়ো এনেকুৱাই হ'ম আইতা বয়সত। আইতা মোতকৈ ধুনীয়া আছিলে মোৰ বয়সত। একদম গা পা ধুৱাই থ'ম সিহঁতক চবকে চাফা কৰি। এজনী আমাৰ সৰু মামী। কৈছে আইতাই কৈছে আইতা থকা গাভৰু ফটোখন ওলাই দিব। অঁ ঠিক আছে আইতা গাভৰু ফটোখন দেখাইছোঁ। এজনী আমাৰ গাভৰু আইতা দেই, আইতা গাভৰুতে কেনেকুৱা আছিলে দেখুৱাই দিছোঁ। আৰু এতিয়া এনেকুৱা হ'ল। গাভৰুতে এনেকুৱা। আইতাক ভালকৈ বনাব লাগিছিলে অলপমান। তাকে এজনী আমাৰ গোলাপ মামী দেই। কি কয়? বৰ বেং এতিয়া নকয় আকৌ, ভিডিঅ' কৰি বহুত জমনি কথা কৈ আছিলে। সঁচাকে দেই। দৰদীটো কি মানুহৰ নাম? টুকুৰ নাম বোলে বিচাৰোঁতে বায়েকে নাম দিলে, নামটো এতিয়া চেঞ্জ কৰিবলৈ কোৰিয়ান নাম দিব, নহ'লে আহোম নাম। কি আখৰৰ নাম দিব লাগে তাইক? মূৰ্ধন্য দ। আকৌ শ্ৰেয়াসী কিয় দিলা? কিন্তু ৰাখিমতে নিদিলে আকৌ। তুমি যে ইমান দিনৰ পাছে দিয়া। মই এতিয়া কণ্টিনিউ কৰিম। তুমি ব্লগ দিয়া নি? মই দেখাই নাপাওঁ। 2টা নে 3টা দি থৈছোঁ, আৰু এটা দিম। অঁ কাজিৰঙা, সেইটো দেখিলোঁ। নিবলৈ আহিছে মানে, এতিয়া যাবলৈ ওলালোঁ আৰু হৈ গ'ল ওলাই কৰি।
যোৱা ক'ত গোলাঘাট মাও যাব এতিয়া এফালে আমিও ঘৰ যাওঁ আৰু পাপাৰ লগত এফালে ৰিমজিমহেঁতো গোলাঘাট যায় আমি এতিয়া বাই দিব লাগিব আৰু চবকে আমাৰ টুকুমণিক আকৌ কোনোবাই গাড়ী লৈ যোৱা দেখিলে লগত উঠি যাবলৈ লাগে চ' এপাক মানে ঘূৰালেহে তাই শান্তি আৰু বাই বাই যাওঁ